বন্ধুসকল, ভাৰতৰ উত্তৰ পূব অংশ যি ইয়াৰ সমৃদ্ধ সংস্কৃতি, পৰম্পৰা আৰু আশ্চৰ্যৰ বাবে বিখ্যাত। প্ৰতিবাৰে ইয়াৰ বৈশিষ্ট্যৰ সৈতে পৰ্যটকক আকৰ্ষিত কৰে। সাতভনী ৰাজ্য হিচাপে জনা ইয়াত থকা 7খন ৰাজ্যৰ বিভিন্ন গুণ আছে, যাৰ বাবে তেওঁলোক ভাৰতৰ ইতিহাস আৰু সংস্কৃতিত এক পৃথক স্থান লাভ কৰিছে। এই 7ভনী ৰাজ্যৰ ভিতৰত এখন হ'ল মিজোৰাম। যদি আপুনি এজন ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ, তেনেহ'লে আপোনাৰ বাবে প্ৰকৃতি উপভোগ কৰিবলৈ আৰু অন্য ঠাই হ'ব নোৱাৰে। যি ইয়াৰ পাহাৰীয়া অঞ্চল, সেউজীয়া উপত্যকা, ঘূৰণীয়া নদী আৰু বহুতো প্ৰাকৃতিক সৌন্দৰ্যই ৰাজ্যখনক আৰু আকৰ্ষিত কৰি তোলে। যদি আপুনি প্ৰকৃতি উপভোগ কৰিব বিচাৰে বা আপুনি প্ৰকৃতি প্ৰেমী, তেনেহ'লে মিজোৰাম ভ্ৰমণ আপোনাৰ বাবে পচন্দৰ ৰাজ্য হ'ব পাৰে। বিদেশী উদ্ভিদ আৰু বিভিন্ন প্ৰকাৰ প্ৰাণী, জলপ্ৰপাত, ধান খেতি, বিশেষ পদ্ধতিয়ে এই ঠাইখন প্ৰকৃতি প্ৰেমীসকলৰ বাবে কোনো স্বৰ্গতকৈ কম নহয়। তেনেহ'লে বন্ধুসকল, আজি আমি জানিম মিজোৰাম ৰাজ্যৰ এনে কিছুমান ইণ্টাৰেষ্টিং আৰু এমেজিং তথ্যৰ বিষয়ে। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত যদি আপুনি আমাৰ বিপুল ফেক্ট চেনেল ছাবস্ক্ৰাইব কৰা, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো ক্লিক কৰক। তেনেহ'লে বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। মিজোৰাম নামটো 3টা ভাগত বিভক্ত কৰা হৈছে, যেনে মি অৰ্থাৎ মানুহ, জু অৰ্থাৎ পৰ্বত আৰু ৰাম অৰ্থাৎ অঞ্চল, যাক একত্ৰিত কৰি পাহাৰীয়া লোকৰ ভূমি বুজায়। ৰাজ্যখনৰ 2011 চনৰ লোকপিয়ল অনুসৰি ৰাজ্যখনৰ মুঠ জনসংখ্যা হৈছে 10,91,014 জন আৰু ৰাজ্যখনৰ জনসংখ্যা ঘনত্ব হৈছে 52 জন প্ৰতি কিলোমিটাৰ। বন্ধুসকল, মিজোৰামৰ ৰাজধানী হৈছে আইজল, যি উত্তৰ পূব ভাৰতৰ এখন ধুনীয়া চহৰ আৰু ৰাজ্যখনৰ ধাৰ্মিক আৰু সাংস্কৃতিক কেন্দ্ৰ। মিজোৰাম 3টা ৰাজ্যৰ লগত সংযুক্ত হৈ আছে, যেনে অসম, মণিপুৰ, ত্ৰিপুৰা আৰু 2খন আন্তৰ্জাতিক সীমাৰ লগতো সংযুক্ত হৈ আছে, যেনে বাংলাদেশ আৰু ম্যানমাৰ। মিজোৰাম হৈছে প্ৰাকৃতিক সৌন্দৰ্য ভৰা এখন ৰাজ্য, যি পৰ্যটকসকলৰ বাবে কোনো স্বৰ্গতকৈ কম নহয়। আপোনালোকে যদি ছুটিৰ দিনত এইখন ৰাজ্যলৈ ভিজিট কৰিব বিচাৰে, তেনেহ'লে ৰাজ্যখনৰ সুন্দৰ অনুভৱ আপুনি কেতিয়াও পাহৰিব নোৱাৰিব। বন্ধুসকল, মিজোৰাম পূৰ্বতে অসমৰ অংশ আছিল, কিন্তু ভাৰত স্বাধীন হোৱাৰ পাছত 1987 চনৰ 20 ফেব্ৰুৱাৰীত মিজোৰামক বেলেগ ৰাজ্য হিচাপে ঘোষিত কৰা হয়। মিজোৰামৰ অধিকাংশ এলেকা পাহাৰে আৱৰি আছে। যদি ৰাজ্যখনৰ ছোৱালীবোৰৰ বিষয়ে যদি কথা পাতোঁ, তেনেহ'লে মিজোৰামৰ ছোৱালী ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ধুনীয়া ছোৱালী বুলি কোৱা হয়। ৰাজ্যখনৰ সাংস্কৃতিক পোছাক পৰিধান কৰিলে ছোৱালীবোৰ আৰু ধুনীয়া হৈ পৰে। বন্ধুসকল, মিজোৰামত এনেকুৱা বহুতো ভ্ৰমণ কৰিব পৰা ঠাই আছে, য'ত আপোনালোকে নিশ্চয় ভ্ৰমণ কৰিব পাৰিব। তাৰ ভিতৰত এখন হ'ল ভেণ্টাৱাং জলপ্ৰপাত, যি ৰাজ্যখনৰ সকলোতকৈ ওখ জলপ্ৰপাত। তাৰোপৰি বৰা বজাৰ, তাম্বেল হ্ৰদ, চাম্ফাই লুংলেই আৰু এনেকুৱা বহুতো ঠাই আছে, য'ত আপোনালোকে ভ্ৰমণ কৰিব পাৰিব। বন্ধুসকল, মিজোৰামৰ আটাইতকৈ দীঘল নদী হৈছে চিমটুপুই, যাক কলদান বুলিও জনা যায়। মিজোৰামৰ আটাইতকৈ ডাঙৰ হ্ৰদ হৈছে পলক হ্ৰদ, যি দক্ষিণ মিজোৰামৰ চাইহাট জিলাত অৱস্থিত। বন্ধুসকল, ৰাজ্যখনৰ 90% এলেকা বন আৰু অৰণ্যৰে আৱৰি আছে। বন্ধুসকল, মিজোৰাম হৈছে ভাৰতৰ সকলোতকৈ বেছি বাঁহ উৎপাদন কৰা ৰাজ্য। ৰাজ্যখনত আপোনালোকে 27 প্ৰজাতিৰ বাঁহ গছ চাবলৈ পাব আৰু ৰাজ্যখনৰ লোকসকল বাঁহেৰে বিভিন্ন প্ৰকাৰৰ ঘৰুৱা সামগ্ৰী তৈয়াৰ কৰে, যিবোৰ চালে আপোনালোকক ক্ৰয় নকৰাকৈ থাকিব নোৱাৰিব। বন্ধুসকল, মিজোৰামৰ ৰাস্তাৰ কাষত আপোনালোকে বহু ঠাইতে ফল আৰু শাক পাচলিৰ দোকান চাবলৈ পাব। কিন্তু আচৰিত কথা এইটো যে দোকানখনত ফল আৰু শাক পাচলি থাকিলেও আপোনালোকে দোকানখনত দোকানী চাই নাপাব। আপুনি যদি কিবা ক্ৰয় কৰিব বিচাৰে, তেনেহ'লে নিজৰ পচন্দত আপুনি যিকোনো বস্তু ল'ব পাৰিব, কিন্তু দোকানখনত থকা কাষৰ বাকচটোত বস্তুটোৰ মূল্য দি যাব লাগিব। ৰাজ্যখনত এনেকুৱা বিশ্বাসত থকা দোকান সঁচাকৈ এক মানসিকতাৰ উদাহৰণ। মিজোৰাম হৈছে ভাৰতবৰ্ষৰ দ্বিতীয় কম জনবল থকা এখন ৰাজ্য আৰু ৰাজ্যখনৰ সৰ্বাধিক জনসংখ্যা এক বিশেষ জনজাতিৰ সম্প্ৰদায়ৰ, আৰু সেই জনজাতিটোৰ নাম হৈছে মিজো জনজাতি। আপোনালোকে জানি আচৰিত হ'ব, মিজোৰামত এখন গুহা আছে, যাৰ নাম হৈছে মেলুপুক। গুহাটোত কেইবছৰমান আগতে হাজাৰ হাজাৰ সংখ্যাত পুৰণি মানুহৰ কংকাল পোৱা গৈছিল। বন্ধুসকল, আপোনালোকে জানেনে মিজোৰামত আছে পৃথিৱীৰ সকলোতকৈ ডাঙৰ পৰিয়াল। হয় বন্ধুসকল, সুজনীয়া নামৰ এজন ব্যক্তিজনৰ 39জনী পত্নী, 89 জন সন্তান আৰু 34 জন নাতি নাতিনী আছে, যি বৰ্তমান সময়ত এইখন পৰিয়াল গিনিছ বুক ৱৰ্ল্ড ৰেকৰ্ডতো নাম অন্তৰ্ভুক্ত আছে। বন্ধুসকল, ৰাজ্যখনত বেছিভাগ লোক মিজো আৰু ইংৰাজী ভাষা কয় আৰু ৰাজ্যখনত বেছিভাগ লোক খ্ৰীষ্টান ধৰ্ম পালন কৰে। ৰাজ্যখন 87.97% খ্ৰীষ্টান, 7.93% বৌদ্ধ আৰু 3.55% হিন্দু আৰু বাকী অন্য ধৰ্মৰ লোক বসবাস কৰে। যদি ৰাজ্যখনৰ সাক্ষৰতা হাৰৰ বিষয়ে যদি কথা পাতোঁ, তেনেহ'লে ৰাজ্যখনৰ সাক্ষৰতা হাৰ হৈছে 91%, যি ভাৰতৰ দ্বিতীয় সৰ্বাধিক শিক্ষিত ৰাজ্য। মিজোৰামৰ অধিকাংশ লোক কৃষিজীৱী আৰু ৰাজ্যখনত সকলোতকৈ বেছি ধান খেতি কৰা হয়। তাৰ উপৰিও ৰাজ্যখনত কল, মাটি কঁঠাল, নেমু, অমিতা আদি খেতি কৰা হয়। বন্ধুসকল, মিজোৰামৰ ব্যঞ্জন উত্তৰ পূৰ্বাঞ্চল আৰু চাইনিজ ব্যঞ্জনৰ দৰে। ৰাজ্যখনৰ বেছিভাগ লোক নন ভেজ পচন্দ কৰে। বন্ধুসকল, মিজোৰামত বেছিভাগ বিয়া আদিবাসী প্ৰথাৰে কৰা হয় আৰু ৰাজ্যখনত লভ মেৰিজৰ ওপৰত বিশ্বাস কৰা হয়।
মিজোৰামৰ বছৰৰ প্ৰত্যেকটো মাহতে নিজৰ সংস্কৃতিক লৈ বিভিন্ন উৎসৱ উদযাপন কৰে। ৰাজ্যখনৰ মুখ্য উৎসৱসমূহৰ ভিতৰত নিম কোট, পাৱল কোট, চাপচ কোট আদি। তাৰ উপৰি মিজোৰাম তেওঁলোকৰ পাৰম্পৰিক নৃত্যৰ বাবে প্ৰসিদ্ধ আৰু তেওঁলোকৰ নৃত্য তেওঁলোকৰ উৎসৱত আৰু পাৰিবাৰিক অনুষ্ঠানত দেখা যায়। কিন্তু উল্লেখযোগ্য নৃত্যৰ নাম ক'বলৈ গ'লে খোলাম চেওৰাও, চাইলাম ইত্যাদি। চ' বন্ধুসকল, এয়াই আছিল মিজোৰামৰ কিছুমান তথ্য। আৰু আপোনালোকে এইবোৰ তথ্য আগতে গম পাইছিলনে? আৰু আপোনালোকে মিজোৰামলৈ যাবলৈ বিচাৰে নেকি? অথবা কোনোবা মিজোৰামলৈ গৈছিলনে? তেনেহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। ভাল লাগিল লাইক কৰিব। আৰু যদি আপুনি আমাৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব। ধন্যবাদ।